হেল্ল' এভৰিৱান, আজি মই বনোৱা ৰেচিপিটো হ'ল জহা চাউলৰ পায়স। আহকচোন চাওঁ কিদৰে বনালোঁ। বহুতে বিভিন্ন ধৰণে এই পায়স ৰেচিপিটো বনায়। আহকচোন চাওঁ মই কিদৰে বনালোঁ। প্ৰথমতে মই ইয়াত হাতৰ মুঠিৰে 4 মুঠি জহা চাউল লৈ লৈছোঁ আৰু ইয়াতে কাজু কিচমিচ লৈ লৈছোঁ আৰু ইয়াতে চেনি লৈ লৈছোঁ আৰু ইলাইচি কেইটামান লৈ লৈছোঁ। গোটেইকেইটা নিদিওঁ, তাৰে কেইটামানহে দিম। আৰু মই 4 মুঠি চাউলৰ বাবে 1 লিটাৰ গাখীৰ লৈ লৈছোঁ। এতিয়া মই জহা চাউলখিনি কিছু সময়ৰ বাবে পানীত তিয়াই থৈ দিম। মই 10-15 মিনিটৰ বাবে তিয়াই থৈ দিছিলোঁ। এনেদৰে চাৰিওফালে লৰাই আমি তিয়াই থৈ দিম। আৰু মই এইফালে কাজু কিচমিচখিনিও কিছু সময়ৰ বাবে তিয়াই থৈ দিম। এতিয়া কাজুখিনি হাতেৰে এনেদৰে অলপ ভাঙি থৈ দিম, যাতে সোনকালে সিজি যায়, সেইবাবে এনেদৰে ভাঙি থৈ দিম। এতিয়া মই পাত্ৰ এটা বহাই তাত গাখীৰখিনি দি দিম। গাখীৰখিনি দিয়া হৈ গ'ল। এতিয়া তাত মই অলপমান পানী ব্যৱহাৰ কৰিম। পানীটো নিদিলেও কথা নাই, সেইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। গাখীৰখিনি দিয়া হৈ গ'ল। এতিয়া কিছু সময় পিছে এইখিনি লৰাই থাকিম আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিম, যাতে গাখীৰটো উতলি পৰি নাযায়। এনেদৰে মই কিছু সময় পিছে এইখিনি লৰাই আছোঁ আৰু এয়া মোৰ গাখীৰখিনি উতলি আহিল। এতিয়া মই তাত চাউলখিনি দি দিম। চাউলখিনি মই 2-3বাৰকৈ ধুই লৈছোঁ, যাতে লেতেৰাবিলাক গুচি যায়, সেইবাবে ধুই লৈছোঁ। এতিয়া আকৌ এনেদৰে মই লৰাই আছোঁ। অলপ পিছে লৰাই থাকিব, যাতে তলত ধৰি নাযায় আৰু পৰি নাযায় গাখীৰটো উতলি, আৰু গেছৰ ফ্লেমটো ল' ৰাখিব। এতিয়া মই অলপ ঢাকনিৰে ঢাকি দিছোঁ আৰু ঢাকনিৰে ঢাকাৰ সময়ত অকণমান জাগা ৰাখি দিছোঁ, যাতে গাখীৰখিনি উতলি নপৰে। এতিয়া এনেদৰে কিছু সময় পিছে ঢাকনিটো গুচাই এনেদৰে লৰাই থাকিম আৰু চাউলখিনি ভালদৰে সিজিবলৈ দিম। মই 10-15 মিনিটমান এনেদৰে লৰাই আছিলোঁ। কেতিয়াবা চাউলটো সিজিবলৈ সময় লাগে আৰু কেতিয়াবা সোনকালে হৈ যায়। এনেদৰে মই চাউলটো লৰাই আছোঁ আৰু সিজিবলৈ দিছোঁ। এতিয়া চাউলটো সিজিল নে নাই চাবলৈ অলপমান কেইটামান চাউল ওলাই ল'ম। ওলাই কেনে এনেদৰে হাতৰ আঙুলিৰে এনেদৰে টিপি চাম, যাতে সিজিছে নে সিজা নাই চাম। এয়া মোৰ চাউলখিনি সিজি গৈছে, ভাঙি গৈছে পূৰা, তাৰমানে সিজি গৈছে। এতিয়া মই চেনিখিনি দি দিম। মই 1 বাটি চেনি লৈছিলোঁ, সেইখিনি গোটেই দি দিছোঁ আৰু চেনিখিনি দি এনেদৰে আকৌ লৰাই থাকিম। এতিয়া মই তাত কাজু কিচমিচখিনি দি দিম। এতিয়া মই 4টা ইলাইচি লৈছোঁ আৰু ইলাইচি কেইটা এনেদৰে ভাঙি লৈছোঁ। এতিয়া মই এইখিনি তাত দি দিম আৰু দি চাৰিওফালে লৰাই দিম। ইয়াত আপোনালোকে তেজপাতো দিব পাৰে। এতিয়া এনেদৰে উতল আহিবলৈ দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু ল' ৰাখিম আৰু এনেদৰে লৰাই থাকিম। এয়া মোৰ পায়স প্ৰায় ৰেডি হৈছে। অলপ মই পানী ৰাখিম, গোটা বেছি ভাল নালাগে, সেয়েহে আপোনালোকে পানী ভাল পালে অলপ পানী ৰাখিব, আৰু যদি গোটা খাব বিচাৰে অলপ গোটা ৰাখিব। এনেদৰে পায়সখিনি হৈ গ'ল ৰেডি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।